কবিতাৰ শিৰোনাম ফাগুন, তই কিয় ইমান দুষ্ট। কবিতাৰ কথা জয়প্ৰকাশ জ্যোতিষনাথ। কবিতা পাঠ হিৰণ্য মহন্ত। ঐ ফাগুনৰ বাউলী পচোৱা, তই বাৰু কিয় ইমান দুষ্ট। আকাশ ৰাৱলী কৰি ফুলিব দিয়া মদাৰ কিম্বা পলাশ শিমলু। মোহাৰি নেপেলাবা অ বাউলী পচোৱা, সিহঁতৰো আছে এখন নুফুলাম হিয়া। অনুৰোধ কৰিছো ফাগুনী, নানিবি বাউলী পচোৱা। জানো এয়া তোৰ প্ৰাকৃতিক পৰিঘটনা। ঐ ফাগুনৰ বাউলী পচোৱা, তই বাৰু কিয় ইমান দুষ্ট। পিতাইৰ চোন এটাই উৰুষা পজা, যোৱাবেলি তোৰ নিষ্ঠুৰ আঘাতত এতিয়াও আধা মৰা। এইবেলি ফাগুনতে চেনেহীয়েও দিব হেনো কথা। সেয়ে ভাবিছো বহাগতে আঁকি দিম চেনেহীৰ কপালত দীঘলকৈ এডাল ৰঙা ৰেখা। তোৰ ফাগুনী ৰঙেৰেই, তোৰ নামেৰেই আঁৰি দিম চেনেহীৰ খোপাত ৰজনীগন্ধা। সেয়ে ফাগুনীও কাবৌ কৰিছো তোক হৃদয়ৰ পৰা, নানিবি বাউলী পচোৱা। চেনেহী আহিবৰ দিনা তেল চূণ লগাই চিকুনাই থম পিতাইৰ উৰুষা পূজা।